নমস্কাৰ ভিউয়াৰ সিষ্টাৰ্ছ কিটচেনলৈ আপোনালোকক স্বাগতম। আজি আমি এটা মিঠা ৰেচিপি আপোনালোকৰ আগত লৈ আহিছোঁ। সেইটো হৈছে সুইট এণ্ড ক্ৰাঞ্চি চকো ভেনিলা হুইলছ। এইটো সৰু ল'ৰা ছোৱালী ডাঙৰ সকলোৱে ভাল পাব। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেল সিষ্টাৰ্ছ কিটচেন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব বাটনৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে বলকচোন আৰম্ভ কৰোঁ। সুইট হুইলছটো বনাবৰ কাৰণে আপুনি প্ৰথমে 3 কাপ ময়দা ল'ব আৰু তাত আধা চামুচ নিমখ দি দিব আৰু আধা কাপ গুড়ি কৰি লোৱা চেনি দি দিব। মিক্সিত গুড়ি কৰি ল'ব আৰু এই গোটেইখিনি আপুনি ভালকৈ মিহলাই ল'ব। এতিয়া তাত 2 চামুচ আপুনি গলাই লোৱা ঘি নাইবা ৰিফাইন তেল দি দিব পাৰে আৰু গোটেইখিনি ভালকৈ মিহলি কৰি ল'ব। আৰু এতিয়া অলপ অলপকৈ পানী দি প্ৰয়োজন অনুসৰি আপুনি তাক ভালকৈ মঠি ল'ব। একেবাৰতে বেছি পানী দি নিদিব, অলপ অলপকৈ দি কেনে তাক ভালকৈ মঠি ল'ব। এটা সফ্ট একেবাৰে কোমল আমাক ডো দৰকাৰ হ'ব আৰু তাৰপিছত আপুনি তাক ভালকৈ হাতেৰে এনেকৈ জোৰ দি কেনে তাক মঠি ল'ব আৰু ভালকৈ যেতিয়া মঠা হৈ যাব তেতিয়া তাত 2 চামুচ তেল লগাই কেনে ভালকৈ আপুনি তাক সকলো ফালৰ পৰা লগাই দিব আৰু 15 মিনিট থৈ দিব। এতিয়া আমি এটা পেষ্ট ৰেডি কৰিম। তাৰ কাৰণে দুটা বাটিত আপুনি 2 চামুচকৈ কৰ্ণফ্ল'ৰ লৈ ল'ব। এটা কৰ্ণফ্ল'ৰৰ বাটিত আপুনি এচামুচ ভেনিলা কাষ্টাৰ্ড পাউডাৰ দি দিব আৰু এটাত আপুনি এচামুচ কোকোৱা পাউডাৰ দি দিব আৰু তাৰ পিছত তাত আপুনি ঘি নাইবা তেল 2 চামুচ দি দিব। দুটা বাটিতে আমি 2 ধৰণৰ ফিলিং বনাম। এতিয়া আপুনি তাক ভালকৈ মিহলাই এটা খুব ধুনীয়া এটা পেষ্ট বনাই ল'ব। যদি আপুনি প্ৰয়োজন অনুভৱ কৰে যে আৰু অলপ ঘি বা তেলৰ দৰকাৰ হ'ব তেন্তে আৰু অলপ দি কেনে তাক এনেকুৱা ধৰণৰ এটা মসৃণ এটা পেষ্ট বনাই ল'ব। চকোটো আপুনি তেনেকৈয়ে বনাব। দুইটাই আপুনি ৰেডি কৰি ল'ব। ইয়াতে 2 ধৰণৰ সোৱাদ সৰু ল'ৰা ছোৱালী ডাঙৰ সকলোৱে ভাল পাব। এতিয়া আপুনি মঠি লোৱা ময়দাৰ ডোটোৰ পৰা সমানে আঙুলিৰে এনেকৈ কাটি লৈ কেনে সমানে তাক কাটি ল'ব পাৰিব। এনেকৈ আপুনি যদি আঙুলিৰে কৰে আৰু কাটি লয় তেন্তে সমান জোখৰ হ'ব। আৰু তাৰপিছত সমান জোখত এনেকৈ কাটি ল'ব। আৰু এইটো এটা এটা সৰু সৰু বল বনাই ল'ব। এতিয়া আপুনি অলপ ময়দা ছটিয়াই লৈ এইখিনি ধুনীয়াকৈ এটা এটাকৈ মিহি যিমানে পাৰে পাতল আপুনি তাক বেলি ল'ব। তাৰপিছত আপুনি গোটেইখিনি এনেকৈ এখন এখনকৈ বনাই ল'ব। এতিয়া আপুনি প্ৰথমতে এখন চিটৰ ওপৰত এনেকৈ বেলি লোৱা ৰুটিৰ ওপৰত ভেনিলাৰ পেষ্টটো দি দিব। তাৰপিছত অলপ ময়দা ছটিয়াই আন এখন বেলি লোৱা মিহি পাতল আপোনাৰ ৰুটি তাত ঢাকি দিব। তেনেকৈ আৰু এবাৰ ভেনিলাৰ মিশ্ৰণটো ওপৰত সানি দিব আৰু ময়দা ছটিয়াই দিব। আকৌ এবাৰ আৰু এখন এনেকৈ ৰুটি ঢাকি দিব। এনেকৈ আপুনি এখনৰ ওপৰত এখন ৰুটি ভেনিলাৰ পেষ্ট আৰু ময়দা ছটিয়াই ৰেডি কৰি ল'ব। 4খন ৰুটি তেনেকৈ দিব আৰু এনেকৈ শুকান ময়দা ছটিয়াই তাক
শেষত এনেকৈ ৰোল কৰি ল'ব। অলপ টাইটকৈ এটা কোণৰ পৰা আপুনি টাইটকৈ তাক ৰোল বনাই আহিব। ৰোলটো বনাওঁতে চাব যাতে টাইট হয়, আৰু বনাই কেনে এনেকৈ অলপ আপুনি তাক জোৰ দি কেনে সকলো ফালৰ পৰা সমান কৰি ল'ব। এতিয়া এখন কটাৰীৰে তাক সমান জোখত টুকুৰা কৰি ল'ব। এতিয়া কাটি লোৱা টুকুৰাকেইটা হাতেৰে গোল কৰি এনেকৈ হাতৰ তলুৱাৰে অলপ হেঁচা দি কেনে তাক সমান কৰি দিব। বেলিব নালাগে, হাতৰ তলুৱাৰে এনেকৈ দি দিব। আৰু ছেইম প্ৰচেছটো কৰি কেনে আপুনি চকলেট পেষ্টটো আপুনি এনেকৈ সানি দিব। একে প্ৰচেছতে আপুনি ময়দা ছটিয়াই এখনৰ ওপৰত এখন চকলেটৰ পেষ্ট লগাই একেধৰণে আপুনি বনাব পাৰিব। যোনে ভেনিলা সোৱাদটো ভাল নাপায় তেওঁ চকলেটৰ সোৱাদটোত খাই ভাল পাব। আৰু একেধৰণেই আপুনি এনেকৈ টাইটকৈ 4খন ৰুটিৰ তৰপ দিয়াৰ পিছত এনেকৈ টাইটকৈ এটা ৰোল বনাই দিব। আৰু সমান জোখত এনেকৈ টুকুৰা কৰি ল'ব। হাতেৰে টুকুৰাকেইটা হাতৰ তলুৱাৰ সহায়ত গোল কৰি কেনে চেপেটা কৰি দিব। এতিয়া গৰম তেল বা ঘিত আপুনি এই ৰোলকেইটা এটাকৈ ভাজি ল'ব। জুইটো আপুনি মধ্যমীয়াৰ পৰা কমৰলৈকে ৰাখিব, হাই ফ্লেম নকৰিব, মিডিয়াম টু ল' ফ্লেমত ৰাখিব, আৰু তেনেকৈ ভাজি মচমচীয়া হোৱালৈকে উঠাই থ'ব। এতিয়া আমি চেনি চিৰাপ বনাম। তাৰ কাৰণে এটা পাত্ৰত আপুনি কেৰাহীত বা পাত্ৰত এবাটি চেনি ল'ব আৰু এবাটি পানী লৈ তাক উতলিবলৈ দিব। এতিয়া ভাজি ৰখা ভেনিলা ফ্লেভাৰ আৰু চকলেট ফ্লেভাৰ দুইটা ৰেডি হৈ থাকিলে তাত আপুনি এনেকৈ চেনিৰ চিৰাপটো জাষ্ট আপুনি লগাই দিব। চেনিত ডুবাই দিব নালাগে, যিহেতু আমি এইটো ক্ৰাঞ্চি বিচাৰোঁ। তো জাষ্ট আপুনি এনেকৈ চেনিৰ ফ্লেভাৰটো লগাই দিব চিৰাপটো, আৰু ওপৰত নাৰিকলৰ গুড়ি আৰু পিস্তাৰ গুড়ি ছটিয়াই দিব পাৰে। তেনেকৈ আপুনি চক' ফ্লেভাৰৰটোতো ছেইম চেনিৰ চিৰাপটো লগাই দিব আৰু নাৰিকলৰ গুড়ি ছটিয়াই দিব, আৰু অলপ একেবাৰে মিহিকৈ কাটা পিস্তাৰ গুড়ি ছটিয়াই দিব। হৈ গ'ল আপোনাৰ চক' এণ্ড ভেনিলা ফ্লেভাৰ্ড ক্ৰাঞ্চি হুইলছ ৰেডি। আপুনি তাৰ শব্দটো শুনিব পাৰিব, চাওকচোন কিমানে ক্ৰাঞ্চি হৈছে। লেয়াৰবোৰো চাব পাৰিব কি ধুনীয়াকৈ উলিয়াইছে। তো এনেকৈ আপুনি গোটেইকেইটা পিছে ৰেডি কৰি লওক আৰু গৰম চাহৰ লগত ইয়াৰ জুতি লওক। যদি ৰেচিপিটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।